वेलकम टू द ब्लग और आज हूँ 27 तारीख और मैं इतना इवनिंग ब्लगारे हो गई कारण रातिपुआ और इवनिंगतनो कि ब्लग कर चाह खाई भात खाई और सेयाई देखाई कारण এইকেইদিন और बेलेग एकू करा ना आमी किन्तु चैलेंजेस आको आहि आछे आपनालोके खाली सब्सक्राइब कर दियक और एफाले माहेते लाइट अफ कर चाह खाई आछे गरमत থাকিব পৰা নাই মইতো কৈছো পেহি ভেকুলি বিয়া পাতক কি কয় তাকে পাতিবলে দুইজনী যা যোগা কৰো ভেকুলি বিয়া আপুনি ধৰক গে পুখুৰীটোত পুখুৰী নালাগে না চুকত থকা ভেকুলিহে পাতে কি কয় ভেকুলি বিয়া মই কিন্তু দেখা নাই তোমালোকে দেখিছা মা আমি ভেকুলি বিয়া খাইছো কেনেকে দেখিবা খাইছে মানে বিয়া এনে মানুহৰ বিয়া নিচিনা পাতি দিয়ে কি কবা এই সন্দৰ্ভত কি কম আৰু অৱস্থা নাই ভেকুলীজনী ধৰি দুটা ভেকুলী ধৰিব লাগিব মতা মাইকী মানুহৰ ঘৰৰ নিচিনাকৈ দুঘৰত থ'ব লাগিব কিন্তু এইটোতো অন্ধবিশ্বাস ময়ো চাহকণ খাই লওঁ আৰু কাৰণ গৰম উঠিছে আৰু খাব মন যোৱা নাই হ'লেও নেমু চাহ বোলে কিবা সেইকাৰণে নেমু চাহটো খাই লওঁ গেছ চেছ নকৰিবা আৰু গৰমত খোপা চোপা খুলিব পৰা নাই হয় নহয় হেভি বহুত বহুত বেছি গৰম বৰষুণটো কেতিয়া দিয়ে আৰু কৃষ্ণ চাহ খোৱাৰ পিছত লগ পাই আছোঁ দেই এতিয়া মানে মই ভাবিছোঁ অলপ লিখা পঢ়া কাম অলপ কৰি লওঁ কাৰণ বহুত দিন পঢ়া নাই সেইকাৰণে মই ভাবিছোঁ আজি পঢ়িয়ে দিওঁ নেকি অকণমান মানে লিখিবলৈ আছে হাততো কলেজ কেতিয়া খুলিব কেতিয়া কি কৰিম কেতিয়া পঢ়িম এনেকৈ পাছ কৰি যাম নে কি এক্সামো নাই হোৱা আমাৰ চাওঁ এতিয়া ঢেৰ লিখিব আছে কাইলৈৰ পৰা যেনিবা খুলিব আমাৰ ইয়াত আধা লকডাউন খুলিব 2টা বজালৈকে খোলা আছে 5টা বজাৰ পৰা 2টা বজালৈকে এনজয় কৰিম ক'ৰবাত যাম চাগে ভাবিছোঁ ক'ত যাওঁ আকৌ ছেকেণ্ড ড'জ লোৱাই নাই এতিয়ালৈকে ছেকেণ্ড ড'জ পঢ়িবহে আছিল নতুন পেন ৰাইজ ভাবিছোঁ অকণ ভালকৈ পঢ়োঁ মানে নতুন পেন লৈ পেলাই চাওক আজিলৈকে লিখাই নাই নতুন ছেকেণ্ড ছেমিষ্টাৰ পাই গ'লোঁ পৰীক্ষা নিদিয়াকৈ কেতিয়া পৰীক্ষা হ'ব নাজানো ক্লাছ আৰম্ভ মানি গৈছে আৰু জিও মানি গৈছে তোমাক এইখিনিতে এটা কথা আপোনালোকক কৈ দিওঁ যে আজি যোন পোৱালীক দেখিছিল সি মোৰ ভতিজা দাদাহেঁত আহিছিল চেকআপ কৰাবলৈ বৰ ভৰি ভাগিছিল এনেই ঘূৰি ফুৰা নাই দেই মানে কামতে আহিছিল সিহঁতে মেডিকেল আহিছিল কৰোণা চৰোণা একো হোৱা নাই তেওঁলোকৰ জাষ্ট বৰ ভৰি ভাগিছিল সেইটো মানে প্লাষ্টাৰটো কটাবলৈ আহিছিল চ' আমাৰ ঘৰত সোমাইছিল আৰু সি পূৰা ৰেপ চং আৰু মিমিক্ৰি কৰে তাৰ ভিডিঅ' দুটামান লৈছিলোঁ মই ব্লগিং কৰা নাছিলোঁ দিনত কাৰণ ৰ'দ বেছি যে আৰু এনেকৈ পটককৈ কেমেৰা আগত মানুহে সংকোচ কৰে ন সেইকাৰণে মই কাকো দেখুওৱা নাছিলোঁ আৰু লাষ্টত পোৱালিটোৱে কিবাকিবি গালে সেইখিনি চাই লওক দেখিছেই চাগে ফ্ৰণ্ট ইণ্ট্ৰ'ত মই দিয়ে দিছিলোঁ আৰু ভালকৈ চাই লওক এতিয়া কি কৰিলে সি মিমিক্ৰিও ভাল কৰে ৰেপ চঙো সি ভাল গায় চাওকচোন কেনেকুৱা লাগিছে আপোনালোকৰ তেতিয়ালৈকে মই পঢ়ি মেলি লিখি মেলি লওঁ দেই চাই লওক पहले बाल खड़नी थी मेरी मैं साइड की मांग में रहता था छाती पट्टी पैंट तेल कानों से बहता था खूब में मेरा गंदा था पता नहीं मैं कैसा था मैं बार बोर्ड से बच्चा था दोस्तों पे बाइक थी मुझ में साइकिल थी पास नहीं आता था जैसे जेब में मेरे राइफल थी खेलने गूंजे पहुंच जाता भगा देते मुझको मैं पानी की टंकी में गिर जाता भिगा देते मुझको ये फेसबुक व्हाट्सएप मेरे काम की चीज नहीं थी रैप सीखना जाता था जेब में इतनी फीस नहीं थी পিছৰখিনি বঢ়িয়া হাততালি ৰাইজ হাততালি ঐ হাততালি মাৰ চবে হাততালি বঢ়িয়া ভাল লাগিল দেই
যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেতিয়াহ'লে বহুত বহুত ধন্যবাদ আৰু এটা কাম কৰিব পাৰে আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে আৰু বেল আইকনটো প্ৰেছ কৰিব পাৰে আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগে আপোনাক ভিডিঅ' কেনেকুৱা টাইপছ আপোনালোকে বিচাৰে ভিডিঅ' তেতিয়া মই তেনেকুৱা ধৰণেই বনাব ট্ৰাই কৰিম ভিডিঅ'বিলাক চ' ছাজেষ্ট কৰিব আৰু আজিৰ কাৰণে মানে বেছি মানে ব্লগিং কৰা নাই কাৰণ অলপ বিজি মানে চ' তেতিয়াহ'লে ৰাখোঁ আজিলৈ বিদায় মাগোঁ আৰু কাইলৈ এটা নতুন ব্লগত পুনৰ লগ পাই আছোঁ তেতিয়ালৈকে বাই বাই টাটা গুড নাইট চি ইউ টুমৰো আহিছে मैं जब जाता हूँ तब वो आता है और मैं जब आता हूँ